আজমল ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আজমল ডাঙৰীয়া নামৰ ব্যক্তি কোনো দিছপুৰৰ আশে পাশে সোমাব নিদিও বুলি এই ভাষ্য প্ৰদান কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কোনো আজমলক আমি দিছপুৰৰ ওচৰে পাজৰেও আমি সোমাব নিদিও। মই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি যিবোৰ ব্যক্তিক অসমীয়া বুলি মানি লৈছিল সেইবোৰ ব্যক্তি আজি ক'ত গ'ল? উজনিৰ নামত, উজনিৰ বানাকান্তৰ নামত কি কৰিলে এইবোৰ মানুহ? বিজয় গুপ্তা কি কৰিলে? অশোক সিংহাল কি কৰিলে? বিজয় গুপ্তাটো মই জেগাত অসমীয়া মানুহ, বিজয় গুপ্তাটো মই জেগাত অসমীয়া মানুহ। কিবা কৰিছেনে? আপুনি সদায় সিহঁতৰ পক্ষলৈ মাত মাতিছিল, আজমল ডাঙৰীয়াক তুচ্ছ তাচ্ছিল্য কৰিছিল। কিয় আজি আজমল ডাঙৰীয়াৰ সাহায্য প্ৰদান কৰিব লগা হৈছে? বিজয় গুপ্তা কিয় কৰা নাই? ক'ত গ'ল বিজয় গুপ্তা? আনফৰ ডাঙৰীয়া সাহায্য কৰিব লগা হৈছে। ক'ত গ'ল বিজয় গুপ্তা? ক'ত গৈ অশোক সিংহাল? ক'ত গ'ল আপোনাৰ নেতা, ডাঙৰ ডাঙৰ হিন্দুত্ববাদী নেতাবোৰ? ক'ত গ'ল? আজি কোনেও নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি সদায় ইউএছটেমৰ সত্তাধিকাৰী মহবুল হকক টাৰ্গেট কৰি আক্ৰমণ কৰাৰ চেষ্টা কৰিছে। আজি তেওঁ কি কৰিছে? নিজৰ ডক্টৰ টিম লৈ উজনিলৈ ৰাওনা কৰিছে। উজনিৰ বানাকান্তৰ মানুহক চিকিৎসা কৰিবৰ বাবে ৰাওনা হৈছে। এইবোৰ বস্তুবোৰক অকণমান চাই লওক, নিজ চকুৰে এইবোৰ চাই বিবেক বুদ্ধিৰে কিছুমান চিন্তা চৰ্চা কৰক ডাঙৰীয়া। আমিতো সৰু মানুহ, আমি হয়তো কিবা ওলট পালট হ'লে আপোনালোকে কি কৰিব? জেলত সোমাই দিব। কিন্তু যিখিনি কথা সেইখিনি আমি সত্য কথা আমি কৈয়ে যাম। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, পাৰিলে আপোনাৰ মতামতটো দি যাব। জয় আই অসম।